Hi guys, good morning. Welcome back to my YouTube channel. আজিৰ ভিডিঅ'টো মৰ্নিঙৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। কি ইমান দেৰিলৈকে? আজি ৰবিবাৰ ন, অলপ দেৰিলৈ শুই গৈছোঁ আৰু ৰাতিলৈ কাম কৰোঁ ন, কষ্ট কৰোঁ ৰাতিলৈ আজি ৰবিবাৰে টাইম পাইছোঁ অলপ শুই গ'লোঁ আৰু চাঞ্চতে। এতিয়া মই গা চা ধুই মেগী বনাবলৈ গ'লোঁ, কাৰণ এতিয়ালৈকে আমাৰ ৰাতিপুৱাৰ নাস্তা কৰা হোৱাই নাই। তুমি নোখোৱা? মই নাখাওঁ। মই বিচনাত বহি খাই ভাল পাওঁ। লেজিয়া মানুহৰ আৰু কি কাম হ'ব, আৰু বিচনাতে খাব। গজব বেজতি। বিচনাত বহি খাই ভাল লাগে। এই বিচনা পাৰাই নাই চা, বিচনা চিচনা পাৰা, বিচনাত খাব উঠিছে। আগতে খাই ল'ব লাগে শান্তিত, তাৰপিছত কি এটা মেগী? নাই, মেগী নহয়, এইটো নুডলছ। আৰু এনেকুৱা খাব লাগে। গাইজ, এইবোৰ বস্তু মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছোঁ। দালি, চাউল, আটা, কিবা কিবি আৰু বহুত আছে। আজিকালি দোকানত নগ'লেও হয়, চব অনলাইন আনিব পাৰি। হাজবেণ্ডে বজাৰত মাছ আনিবলৈ গৈছে। আজি মাছ বনাম, মাছেৰে তিঁহ বনাম, তিঁহৰ লগত নৰ্মেলি বনাম, ইমান বাৰু ৰেচিপি টাইপ নহয়। আপোনালোকে চাই থাকিব ভিডিঅ'টো কেনেকৈ বনাওঁ। মোৰ গোটেইবোৰ মাছ ফ্ৰাই কৰা হৈয়ে গ'ল। এতিয়া তিঁহ কাটিবলৈ যাওঁ। এইবোৰ তিঁহ লৈছোঁ, আজি তিঁহৰে মাছ বনাম। আপোনালোকেও তিঁহৰে এনেকৈ মাছ বনাই খাবচোন, বহুত সোৱাদ লাগে। আৰু ছানডে দিনটো ইমান লেজি হয়। এতিয়া 2টা বাজে, এতিয়ালৈকে ভাতেই হোৱা নাই। ছানডে দিনত দেৰিকৈ উঠা যায়, আৰু অকণমান টোপনি মাৰিব মন যায় বেছিকৈ। বাকী কেইদিন ইমান ৰেষ্ট পোৱা নাযায় ন, চ' ছানডে লেজি ছানডে হৈ যায়। মই সেই মাছ ভজা কেৰাহীটোতে এখিলা তেজপাত, অকণমান পাঁচফোৰণ, 2টা কেঁচা জলকীয়া, পিঁয়াজ থেঠেলিলোঁ, আদা নহৰু থেঠেলিবলৈ বেছি সোৱাদ লাগে। তিঁহ, আকৌ এতিয়া দিছোঁ হালধি, নিমখ, লগতে জিৰা, ধনিয়া গুড়া দি গোটেইখিনি অকণমান সময় ফ্ৰাই কৰি তাৰপিছত ঢাকি থৈ দিম সিজিবলৈ। অকণমান চ'দা দি দিব লাগে, বেকিং চ'দা, তেতিয়া সিজাত ভাল হয়, কিন্তু মই দিয়া নাই। মই চ'দা ইমান ভাল নাপাওঁ, তথাপিও ধুনীয়াকৈ সিজিছে। চ' এতিয়া মাছ ফ্ৰাই কৰি থোৱা মাছকেইপিচ দিলোঁ। এয়া চব্জি ৰেডি হৈয়ে গ'ল। অকণমান হাজবেণ্ডক আমনি কৰিবলৈ আহিছোঁ। পাগল নেকি? আৰে বিষাইতো। নিবিষাই, মই চাইছোঁ মোৰ তাত দি। আৰে তোমাক দিছা, তোমাক দিওঁ। গাইজ, আমি দুজনে এনেকৈ গধূলিৰ পৰা পুৰা 1টা বজালৈকে বহা যায় ন, চ' এনেকৈ কাজিয়াই কৰি থাকোঁ। তুমি নিজে লাই কৰি দিয়া, মই দিওঁ। কিয় লাই কৰি দিম? তোমাকো লাই কৰি দিম। পিছত কাম কৰিব নিদিয়ে, পিছত তুমি ক'বা সি কাম হোৱা নাই বুলি। তুমি মোক मैं क्या करूं फिर जॉब छोड़ दूं? এইটো তুমি কৰা কাম यहाँ पर, আৰু ইয়াতে কৰোঁ মই। আজি তোমাকতো বহি দিয়াচোন, কি হয়? তুমি মোৰ চব বস্তুবোৰ ডিলিট মাৰি থৈ দিয়া। স্পেচ নাথাকে না। কোনে বেছি বনাই এইটো কোৱা? মই যে ডিউটি যাম, কোনে বেছি বনাই? তুমি গধূলি আহিব নোৱাৰা, মই বনাওঁ গোটেই দিনটো, গোটেই ৰাতিটো। কোন বেছি মেহনত কৰে? কোনে বেছি মেহনত কৰে? মই ভাতো বনাওঁ, চব বনাওঁ, ঘৰৰ কামো কৰোঁ, কিন্তু তুমি মই একো নকৰোঁ। कैसा लगा मेरा मजाक? মই একো নকৰোঁ। তুমিও কৰা। গাছ এইবিলাক শুনিছেনে? মই একো কামেই নকৰোঁ ঘৰত, এনেই পইচা আহি যায়। তোমালোকৰ বেছি মই কৰোঁ, সেইটো তুমি ইনকাৰ কৰিব নোৱাৰা, ইনকাৰ কৰিব নোৱাৰা। এতিয়া ভাত চাত খোৱা ইৰাদা আছে নে নাই? এইটো অলপ শেষ কৰোঁ। অ মা, ইমান দূৰৰ দেৰি পিছত দুখ পালা নে কি?
গাইজ এইডাল চাওক, এইডালেৰে আমি আজি পিঁয়াজ কাটিম। সেইদিনা আমি ৰাস্তাৰে গৈ থাকোঁতে বিকি আছিলে আৰু ধুনীয়াৰ ভেজিটেবল কাটি আছিলে। এইডালেৰে কাটিলে আলু পিঁয়াজ কাটাত অলপ সুবিধা হয়, কম সময়তে কাটিব পাৰি। তুমি কি মেকুৰীৰ দৰে আৰু দিয়া কাটা মই চাই থাকিম তুমি কাটা তুমি চকীদাৰ চকুদাৰে নিজেতো একো এটা কৰিব নোৱাৰে আৰু মোক চকীদাৰ মই কাম কৰি আছিলো ন এলবাম বনাই আছিলো দেখাই দিয়া এইটো ৰঞ্জু বিয়াত যাব পিয়াজ কাটা কৈ যাব হাজিৰা দিলে যাম, কিন্তু হাজিৰা নিদিলে নাযাওঁ। তাই বিয়াতো হাজিৰা কৰিব যাব, ইমান পইচা লাগে দেই। বিয়া মাতিলে তোমাকো মই পিয়াজ কাটাকৈ লৈ যাম দিয়া। তুমি এটা লৈ যাবা। এই যে কথা কিছুমান দাইকেইটা মই ভাতৰ লগতে দিছিলোঁ। এনেকৈ বিলাহী পিটিকা বনাই খাই বহুতেই সোৱাদ লাগে। কেনেকুৱা লাগে তোমাৰ কাৰণে ৰখি আছো, আমি একেলগে খাম। ইমান মৰম কৰো, একেলগে খাব ৰখি আছো, মোক খোৱাই নাই। এতিয়া আমি ভাতকেইটা খাই লওঁ, আকৌ লগ পাই আছোঁ আপোনালোকক কিছু সময়ৰ পিছত। নিজৰটো নিজেই কৰিবা মানে আজি তাতে ভাল অলপ টাইম নিজৰটো নিজেই কৰিবা ন। ভাত খাই লৈ আহি আকৌ আমি দুজনে এতিয়া কামত বহিলোঁ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিলোঁ আৰু আকৌ লগ পাম আপোনালোকক নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে আপোনালোকে ভালে থাকক। থেংকছ ফৰ ৱাচিং।